সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলৰ ছাত্ৰ ৰাজদীপ কলিতা। 93% নম্বৰেৰে কঢ়িয়াই আনিলে গৌৰৱ। শুৱালকুছিৰ কলিতাপাৰাৰ নিবাসী পিতৃ অঞ্জন কলিতা আৰু মাতৃ অৰ্চনা কলিতাৰ একমাত্ৰ পুত্ৰ ৰাজদীপ কলিতাই আটাইকেইটা বিষয়ত লেটাৰসহ সৰ্বমুঠ 558 নম্বৰেৰে 93%ৰে উজ্বলি উঠিল। ৰাজদীপৰ এনে ফলাফলত পিতৃ মাতৃৰ লগতে গৌৰৱান্বিত কৰিছে শুৱালকুছিৰ অঞ্চলবাসীক। ডাবল লাইভ 24 তৰফৰ পৰা ৰাজদীপৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰ লগতে জনাইছো অলেখ শুভকামনা। নমস্কাৰ, মোৰ নাম ৰাজদীপ কলিতা, মাৰ নাম অৰ্চনা কলিতা, দেউতাৰ নাম অঞ্জন কুমাৰ কলিতা। মোৰ ঘৰ কলিতাপাৰা, শুৱালকুছি কলিতাপাৰা। মই শুৱালকুছিৰ এক ভাল নাম থকা স্কুল এঞ্জেলছ ইংলিছ স্কুলৰ পৰা পঢ়িছোঁ। মোৰ ৰিজাল্ট ভালে হৈছে, 93% পাবলৈ সক্ষম হৈছোঁ। বাকী সব সাবজেক্টতে লেটাৰ পাবলৈ সক্ষম হৈছোঁ। প্ৰস্তুতি মানে ছাৰ বাইদেউসকলে যেনেকৈ কৈছিলে, মানে মেণ্টৰ কৰিছিলে, মই কৰি গৈছিলোঁ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিছোঁ, কুৱেশ্যন বেংক কৰিছোঁ। আৰু মেইন এইবাৰ যোনটো নতুন এডুকেশ্যন পলিচি আহিছে, কনচেপচুৱেল কুৱেশ্যন আহিব, তাৰ বাবে মই ফাৰ্ষ্ট কনচেপ্টবিলাক কৰিছোঁ। আৰু যিহেতুকে এইবাৰ অলপ পেটাৰ্ণ চেঞ্জ হৈছে, মই অলপ CBSE পেপাৰো কৰিছিলোঁ। আৰু মেইন মানে মোৰ কনচেপ্টে ধ্যান আছিলে আৰু অলপ অনলাইনো হেল্প কৰিছে অফলাইনৰ লগতে। যেতিয়া মই ফাৰ্ষ্ট 6 মান্থছত মই 10 আৱাৰ্ছ মান পঢ়িছিলোঁ। আৰু যেতিয়া মেট্ৰিকৰ ওচৰিকে তেতিয়া মই অকল ঘুমোৱা আৰু খোৱা লোৱাখিনিয়ে কৰিছোঁ। বাকী মই টেবুলতে বহি পিনে পঢ়ি থাকিছিলোঁ। নমস্কাৰ, প্ৰথমে মই স্বাগতম জনাইছোঁ আপোনালোকক। অনুভৱ মানে কি, ভালেই লাগিছে। সি যিখিনি কষ্ট কৰিছিলে বাৰু ফলটো পোৱা বুলি আমি ধৰিছোঁ। তথাপিতো মানে অকণমান আকৌ যদি অলপ ওপৰত যদি আমি অলপ মানে আশা কৰিছিলোঁ, যিয়ে নহওক বাৰু এইটো আৰু তাৰ ওপৰতে আৰু কথাটো এৰি দিছোঁ আৰু। গতিকে তেতিয়া আমি সন্তুষ্টই আৰু বাৰু। কিন্তু আজিকালি ল'ৰা ছোৱালী মানে খুব মোবাইল ব্যস্ত বা খেলা ব্যস্ত, পঢ়াৰ কথা মানে খুব কৈ থাকিব লাগে। সেইটো অৱশ্যে সি অলপ এক্সেপশ্যনেল। সি মোবাইল ইউজ কৰে, নকৰে, কিন্তু কি ইণ্টাৰনেটত সি তাৰ কোৰ্চৰ বস্তুখিনিয়ে চায়। কিন্তু বাকী বস্তু আমি আজিকালি হেৰি কৰা দেখা নাই বাৰু, বা গেম চেমো নেখেলে সি। কেৱল সি পঢ়া বস্তুটোহে চাই কেৱল মোবাইলত, সেইখিনিয়ে আৰু। বাকী কিমান সময় পঢ়িছিল? মোটামুটি পৰীক্ষাৰ সময়ত 10 ঘণ্টামান পঢ়িছিলে আৰু। ইয়াৰ বাহিৰেও আপোনাৰ টিউশ্যন কিবা আছে? টিউশ্যন আছিলে, প্ৰাইভেট টিউশ্যন। মেথছত আছিলে আৰু ইংলিছতো আছিলে টিউশ্যন। এনেকুৱা মাতৃ হিচাপে আপোনাৰ অনুভৱটো জনাবচোন। আপোনাৰ ল'ৰাই আজি ভাল ৰিজাল্ট কৰিছে, কি কৰে? এনে ভালেই লাগিছে, কিন্তু আশা কৰা মতে পাৰ্চেণ্টেজটো অলপ কম পাইছে, সেইকাৰণে অলপ দুখ লাগিছে। সি পৰীক্ষা দি আহি যেনেকৈ কৈছিল, মানে 96-7 এনেকুৱা পাৰ্চেণ্টেজ আমি আশা কৰিছিলোঁ, কিন্তু ৰিজাল্ট দিওঁতেহে গম পালোঁ যে 93 পালে। সিৰো মনটো বেয়া লাগিছে, মোৰো লাগিছে। আৰু ছায়েন্সত সি 96 পাব লাগে আৰু কৈছে 2টা MCQ মোৰ মিষ্টেক হৈছে, বাকী একেবাৰে মই ধুনীয়াকৈ লিখিছোঁ, 96 মাৰ্ক পামে। আৰু এনে পৰীক্ষাত সি যেনেকৈ পাম বুলি কয় তেনেকৈ পায় আৰু। সি মোক আহি সদায় চব কথাই মোক শ্বেয়াৰ কৰে, পাপাক অলপ ভয় কৰে, আৰু মাক হিচাপে মোক অলপ ফ্ৰেণ্ডলি, মানে গোটেইখিনি কথা সি অলপ শ্বেয়াৰ কৰে। গতিকে মই 96-7 আশা কৰিছিলোঁ। যেতিয়া ৰিজাল্টটো পালোঁ মানে বৰ দুখ লাগিছিল, যদিও নিজকে আৰু কণ্ট্ৰল কৰিছোঁ আৰু ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে মোৰ। চাগে ভগৱানে আজি এই পাৰ্চেণ্টেজটো কম পাই সিৰ হয়তো মনটোক অলপ বেছি দৃঢ়ভাৱে আগবাঢ়ি নিয়াতে কিবা কিজানি সহায় কৰিব, কিবা কিজানি ভগৱানে পৰীক্ষাই লৈছে সিৰ, যে তুমি এই নম্বৰখিনি বেছি পালে হয়তো সি অকণমান ঢিলাই দিলে হয়। এতিয়া নম্বৰখিনি কম পোৱাৰ কাৰণে সি নিজকে বেছি মজবুত কৰি যাতে ভৱিষ্যতত সিৰ এইমত ছাকচেছ হয়, তাৰ সেইটোৱে বুলি মই ভগৱানক মানে সান্তনা লৈছোঁ আৰু। কি ক'ব আইতা হিচাপে, আপোনাৰ নাতি আজি ভাল ৰিজাল্ট কৰিছে, কি ক'ব? ৰিজাল্ট ভাল হোৱাৰ কাৰণে খুব ভালে লাগিছে আমাৰ। সি সৰুৰ পৰাই খুব অমায়িক, পঢ়াই শুনাই সি ঠিকমতে কৰে, আমি ক'ব নালাগে। আজি খুব আনন্দ পাইছোঁ তাৰ ৰিজাল্টখিনি। দুষ্ট নহয়, খুব শান্ত, নিজে কৰে, আমি ক'ব নালাগে তাক একো। নিউজ ডেস্ক ৰিপৰ্ট, ডাবল লাইভ 24।